ঐৰাবত এই ছবিখন 2021 চনৰ আমাৰ কামপুৰৰ সমীপৰ পটিয়াপামত এটি ৰেল দুৰ্ঘটনাত যিসকল গজৰাজৰ মৃত্যুত সাৱটি ল'বলগীয়া হৈছিলে তাৰ ওপৰতে নিৰ্মিত। তেনেকুৱা আছে, কমেণ্ট কৰি জনাব। হে প্ৰভু, দিনটোৰ কাৰণে ওলাই আহিছোঁ, তুমি চাবা আৰু যাতে বেয়া খবৰবোৰ নাপাওঁ। কৃষ্ণ। কি গৰম খবৰ ককাই? কি ক'ব দাদা, আজি আকৌ এটা হাতী মৰিল নহয় কন্দলিত। কি ক'ব দাদা, এইকেইদিন একেৰাহে হাতী মৰিয়ে আছে। মই যাওঁ দিয়ক। পুৱাই পুৱাইতো বেলেগ খবৰ একো নাই, কেৱল হাতী, কেৱল হাতী। আকৌ 19টা হাতী মৰিল নে? দেশখন যে কি হ'বলৈ গৈ আছে একো ধৰিবই পৰা নাই। তই খোৱা পা উঠিছহে এতিয়া? কচোন কি হ'ল ইমান দৌৰা দৌৰিকে মাতি পঠিয়ালি? হেৰ' আজি আকৌ 19টা হাতী মৰিলে কুন্দলিত। আকৌ 19টা মৰিলে? বা অমল, আমাৰ জীৱসমূহ দেখোন নিশেষ হৈ গৈ আছে। হয় দে, এনেকৈ আৰু কিমান দিন আৰু? যোৱা কেইবছৰত কম গড় মৰিল নে? এতিয়া আকৌ হাতী। চাচোন চা তপন, কি যে হ'ব। সিদিনাখন পটিয়াপামত মৰিলে 3টা, কন্দলিত মৰিলে 19টা। এনেকৈ হ'লেচোন জীৱকুলৰ অস্তিত্বই নাইকিয়া হৈ যাব। এনেকৈ হ'লে নহ'ব বুজিছ তপন, আমিয়ে কিবা এটা কৰিব লাগিব। এনেকৈ নহ'ব, আমি আমাৰ সম্পদ আৰু জীৱ জন্তুবোৰক ভালদৰে ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব। গতিকে ব'ল আমিবোৰে সকলোকে সজাগ কৰি দিওঁগৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে সোণালী অসম ইউটিউব চেনেলক বহুত বহুত মৰম দিলে, গতিকে আজি 1K ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'ল। আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এখন নতুন ছবি যাৰ নাম হৈছে ঐৰাবত। যিহেতুকে বৰ্তমান সময়ত অসমত দেখিবলৈ পোৱা গৈছে হাতী মানুহৰ সংঘাত, আৰু লগতে হাতীয়ে বিভিন্ন জেগাত যদিও আক্ৰমণ কৰিছে, আৰু ইয়াৰ মূল কাৰণ হৈছে আমাৰ মানৱ জাতি। এই মানৱ জাতিয়ে যিহেতুকে পাহাৰ জংঘল কাটি ধ্বংস কৰিছে, আৰু তাৰ ফলতে আজি সমভূমিলৈ নামি আহিছে হাতী, বাঘ, সিংহ ইত্যাদিকে ধৰি বিভিন্ন ধৰণৰ বন্য জীৱ জন্তু। গতিকে আমাৰ অনুৰোধ সোণালী অসম ইউটিউব চেনেলৰ তৰফৰ পৰা, যিসমূহ আচলতে জীৱ জন্তু আছে তেওঁলোকক আমি সুৰক্ষা প্ৰদান কৰিব লাগিব, নহ'লে এনেদৰে হাতী, বাঘ, সিংহ ইত্যাদি মৃত্যুমুখত পৰি থাকিব। গতিকে আশা কৰোঁ সকলোৱে এই ছবিখন চাই পেলাই এটা নতুন মেছেজ পাব, আৰু লগতে সোণালী অসম ইউটিউব চেনেলক মৰম চেনেহ আগলৈকে কৰি গৈ থাকিব, আৰু লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।